জয়গুৰু। আজি আমি শুনিবলৈ গৈ আছোঁ সৎসঙ আন্দোলনৰ একেবাৰে আৰম্ভণিৰ দিনবোৰৰ কথালৈ। গতিকে আহক আমি সকলোৱে সেই দিনবোৰৰ মাজলৈ সোমাই যাওঁ। জয়গুৰু। আচলতে আন্দোলন বুলি নহয়, সৎসঙ ঠাকুৰে কৈছিল যে আন্দোলন এইটো উদ্দোলন মানে ঊৰ্ধ্বমুখী দোলন। আচলতে দোলন মানেতো ভাইব্ৰেশ্যন। যিহেতু ঠাকুৰ যে আৰম্ভ কৰিছিল, ঠিক ঠাকুৰ কেনেকুৱা এটা পৰিস্থিতিত পৰিছিল, সেই সময়ত কি হয়, ঠাকুৰ যি সময়ত জন্মগ্ৰহণ কৰিছিল সেই সময়ত পূৰ্ববংগত তাৰমানে এই ছোৱালীসকল, তাৰমানে নাৰীসকলে মানে সহজভাৱে নিৰুদ্বেগ হৈ ৰাস্তাই ঘাটে ঘূৰি ফুৰিব নোৱাৰিছিল। আনকি এই যে পুখুৰীৰ পৰা পানী অনা, হেৰি অনা, এইবিলাকো মানে খুব মানে সদায় এটা হেৰিত ভয় ভীতি ভাৱ এটা আছিল, মানে ক'ত কি হয় কি নহয় এনেকুৱা। তো সেই সময়ত আনকি ঘৰতো নিৰুদ্বেগ হৈ মানে মাইকী মানুহবোৰে থাকিব নোৱাৰিছিল। এনেকুৱা চাৰিওফালে এটা অৱস্থা আছিল। আৰু বহুত এই গুণ্ডাগৰ্দি, তাৰপিছত মানুহক অত্যাচাৰ কৰা, ৰাস্তাত হেৰি কৰা, এইবিলাক ধৰণৰ বহুত তাত মানে চলিছিল আৰু সেই সময়ত। তো যিয়ে নহওক, সেই সময়ত তেতিয়া ঠাকুৰে একচুৱেলি যেতিয়া মেডিকেল পাছ কৰি আহিলে, ঠিক মেডিকেলটো ঠাকুৰ পাছ কৰা নাই, কাৰণ এটা ছাবজেক্টৰ এজন প্ৰফেচাৰে তেওঁক পাছিং মাৰ্কটো দিয়া নাছিল। যিয়ে নহওক, সেই সময়ত যেতিয়া ঠাকুৰ আহিল, মানে হেৰি কৰি মেডিকেল স্কুলৰ পৰা পাছ কৰি অহাৰ পিছত তেওঁ মানে চেম্বাৰ খুলিলে। চেম্বাৰ খুলি তেওঁ চিকিৎসা আৰম্ভ কৰিলে। আৰু মানুহবিলাকো তেওঁ দেখিলে যে চিকিৎসা কৰিবলৈ আহে আৰু ভাল হৈ গুচি যায়। কিন্তু দেখিলে যে মানুহবিলাক ভাল হয় ঠিকেই, কিন্তু তেওঁলোকৰ যিটো মনৰ বিকাৰ, সেই বিকাৰটো কিন্তু মনৰ বিকাৰগ্ৰস্ত অৱস্থা যিটো, সেইটো কিন্তু ভাল হোৱা নাই। মানুহবিলাক এনেই শাৰীৰিকভাৱে ভাল হৈ গুচি যায়, আকৌ মনৰ বিকাৰ যিটো, সেই হিচাপে তেওঁলোকে আৰু এই সমাজত যি ধৰণৰ চলাব লাগে, বেয়া দুষ্কাৰ্য, সেইবিলাক চলায়। আকৌ হয়তো বিপৰ্যস্ত হয় আৰু তেওঁলোকে আকৌ চিকিৎসাৰ কাৰণে আহে। তো এই কৰি তেওঁ দেখিলে যে এই মোৰ যিটো চিকিৎসা আৰম্ভ কৰিছে, দৈহিক চিকিৎসা, এইটো দি মানুহৰ কোনো উপকাৰ হ'ব। এই সাময়িক মানে শাৰীৰিক হেৰিটো হয়, কিন্তু যিটো পাৰ্মানেণ্ট চলিউশ্যন যিটো ঠাকুৰে বিচাৰিছিল, সেই বস্তুটো নহ'ব। তেতিয়া তেওঁৰ বন্ধু বাল্যসখা তেওঁৰ আছিল অনন্ত ৰায় বুলি। এই অনন্ত ৰায়ক তেওঁ মাতিলে যে চোৱা, তুমি মোৰ এই ফাৰ্মাচীখন বা হেৰিখন চলোৱা, চিকিৎসালয়টো, আৰু মই চাওঁ কি কৰিব পাৰোঁ। এই সমাজৰ যেনেকুৱা যিবিলাক দুষ্কৃতিকাৰী আছিল, তেওঁ ভাবিলে যে এওঁলোকক দাবী ধমকিৰে বা ভাল কথাৰে বা অকল হেৰি কৰিয়ে শাসন কৰিয়ে তেওঁলোকক ঠিক কৰা নাযাব। তেতিয়া কি কৰা যাব, তেতিয়া তেওঁলোকৰ লগত ঠাকুৰ মানে যাতে খুব অন্তৰংগ হৈ পৰিব ধৰিলে। আৰু তেওঁলোকে কি কাৰণে এই কামবিলাক কৰে, এই কামবিলাকৰ ৰুট কজটো বিচাৰিব ধৰিলে। আৰু লগতে এইটোও চালে যে এই মানুহবিলাকৰ খালী চব বেয়া গুণেই আছে নে তাৰ মাজত ভাল গুণো আছে, যিটো মানে ভাল গুণৰ মাধ্যমেদি তেওঁ মানে মানুহবিলাকক ঠিক কৰিব পাৰে। এই আৰম্ভণি আৰু এইটো মানুহৰ মাজত হেৰি কৰা। প্ৰথমে তেওঁ লগ পালে কিশোৰী মোহন দাস বুলি। তেওঁ এই হেৰিৰ আছিলে, মাঝিপাৰা আছিলে। তেওঁ এই ডাক্তৰে আছিল, এই হোমিঅ'পেথি ডাক্তৰ। কিন্তু তেওঁৰ চৰিত্ৰ স্বভাৱ একদম আছিল। ঠাকুৰ নিজেই কৈছে আলোচনা প্ৰসংগত যে তেওঁ পয়লা নম্বৰ গুণ্ডা বুলি কৈছিল মানুহৰ। তেওঁ পয়লা নম্বৰ গুণ্ডা আছিল। কিন্তু ঠাকুৰে তেওঁৰ মাজত বিচাৰি পালে যে তেওঁৰ এটা দুৰ্বলতা আছে, এইটো হৈছে কীৰ্তন। আৰু সেইকাৰণে কীৰ্তনটোৰ কাৰণে ঠাকুৰে দেখিলে যে এইটোকে ঠাকুৰে বাছি ল'লে। আৰু ঠাকুৰে ইতিমধ্যে কিছুমান মানুহ লগ পাইছিল, সেইবিলাকক কীৰ্তনত অলপমান মাতৰা কৰি তুলিছিল, দুই এজন মানুহ ওচৰ পাঁজৰৰ। যদি সন্তমত মানে যিটো আগ্ৰাৰ যিটো হেৰি আছিল, মনোমোহিনী দেৱীৰ যে হেৰি আছিলে, হুজুৰ মহাৰাজ গুৰু আছিল, সেইটো সন্তমত আছিল।
এই সন্ত মতত কিন্তু এই কীৰ্তনটো নাছিল, তাতে মেডিটেশ্যন ট্ৰেডিশ্যন এইবিলাকেই আছে, কিন্তু এই কীৰ্তন কৰি ফুৰা হেৰি ফুৰা এইটো নাছিল। তো সেই কীৰ্তন কৰাৰ কাৰণে মনোমোহনীটো অলপ বেয়া পাইছিল কাৰণ মানে যিহেতু সন্ত মতত এইটো নাই, গতিকে এইটো ইমান প্ৰেক্টিছ কৰিব নালাগে আৰু। কিন্তু ঠাকুৰে দেখিলে যে নহয়, এইটো চৈতন্যদেৱে সৃষ্টি কৰি যে যোৱা এই কীৰ্তনটো তেওঁ দেখিলে যে ইয়াৰ ইম্পেক্টটো বহুত বেছি। তো সেইকাৰণে তেওঁ সেই ওচৰে পাঁজৰে কিছু মানুহ লৈ কীৰ্তন পাৰ্টি এটা সৰুকৈ কৰিছিলে আৰু কীৰ্তনটো মানুহে তেতিয়াও মানে খুব পপুলাৰেই হৈ আছিল। তো এই কীৰ্তন পাৰ্টি লৈ কৰে কি, যেতিয়া সন্ধিয়া সময় হেৰি হয়, এওঁ মানে ধৰক গুণ্ডামি কৰিব যাব বা হেৰি কৰিব, তো আগে তেওঁৰ কিশোৰী মানুহৰ চোতালত গৈ কীৰ্তন আৰম্ভ কৰি দিয়ে। আৰু কীৰ্তন আৰম্ভ কৰি দিয়াত তেতিয়া কীৰ্তন সোৱাদ পায় হেৰিও আহে, কিশোৰী মোহন দাসো আহে, আৰু লগতে তেওঁলোকে মানে তেওঁ কীৰ্তনত মতলীয়া হৈ পৰে। আৰু তেওঁ এই খোলো বজাইছিল ভাল। আৰু গতিকে যেতিয়া কীৰ্তন আৰম্ভ হৈ যায়, তেতিয়া মানে একদম কিশোৰী মোহন দাস মানে বেছ আৰু কীৰ্তনত লাগি পৰে। আৰু তেতিয়া তেওঁ সেই গুণ্ডামি কৰিব যাবলৈ পাহৰি যায়। তো এইদৰে তেওঁ মানে সদায় যেতিয়া এনেকুৱা কৰিলে, তেতিয়া কি হ'ল মানে লাহে লাহে তেওঁৰ এই গুণ্ডামি কৰা বা হেৰি কৰা এইটো পাহৰি যাব ধৰিলে। ঠিক তেনেকৈ আৰু কিছুমান আছিল, এজনে চোৰ আছিল, চোৰটোৰ লগতো খুব লগ লাগিল ঠাকুৰ। তো গৈ তাৰপিছত চোৰটো গৈ জংঘলত ৰ'ব লাগে। তো ৰৈ তাৰপিছত তাতে একে মহৰ কামত থকা নাযায়, হেৰি কামত থকা যায়। তেওঁ মানে ঠাকুৰ বিৰক্ত হ'ল, ৰিচাৰ্জ কৰি আছে, কিবা কিবি চাউণ্ড কৰে। তেতিয়া ঠাকুৰক ধমক দিয়ে, তেনেকুৱা চাউণ্ড নকৰিবি, হেৰি সাৰ পাই যাব। তেনেকৈ কেনেকৈ থকা যায় এনেকুৱা মহ। তাৰপিছত এই ঠাকুৰে মানে ঠাকুৰে একবাৰ ক'লে আৰু তেওঁক যে তুই মানে তোর ঘরের দরজাটা দিয়ে আসিস কি না? বলে না, এটা দিয়ে না। ওটা কেন দিস নাই? বলে ওটা দিলে তো ধরো আমাকে একটু ধাবা করলে, তাহলে আমি তো দৌড়াই গিয়ে ঘরে ঘুমাই থাকতে লাগবো। তাই মই যদি ঘর বন্ধ থাকে, ঘৈণীয়েকক মাতি পেলাই উঠোতে দেৰি হৈ যাব, তো সেইকাৰণে খোলা থাকে। তেতিয়া ঠাকুৰে তাক ক'লে যে তই এটা গম পাৱ নে নাপা, তোৰতো ঘৈণীয়েকজনী ধুনীয়া, গতিকে অমুকে কিন্তু তোৰ ঘৈণীয়েকৰ ওপৰত নজৰ দি আছে। আৰু তই এনেকৈ যদি জানে যে ডকাইতি কৰিব আহিছে, চুৰ কৰিব আহিছে, তেতিয়া সেই ভাগতে কিন্তু ই আহি যাব পাৰে। হয় নেকি? এই বুলি হেৰি কৰিলে। তেতিয়া তালৈ ঘৰত যাব লাগে, এই কৰি তেনেকৈ তাক ৰিটাৰ্ণ লৈ গুচি আহিলে। এই ধৰণে আৰু এবাৰ হঠাৎ ঠাকুৰে এনেকৈ হেৰি কৰি ফটকৈ এবাৰ দৌৰ মাৰি গুচি আহিল। তেতিয়া ইও লগে লগে দৌৰি গুচি আহিল। সেই তেনেকুৱা কি শব্দ শুনিছে, মই গুচি আহিলোঁ। এই নানান ধৰণৰ কৰি এই যে চোৰৰ পৰা চোৰৰ প্ৰবৃত্তি মানে নাইকিয়া কৰিলে। এনেকৈ শিক্ষক এজনো আছিল। শিক্ষক এজনো মানে এই বিদ্যালয়ত যায়। ঠাকুৰে দেখি মনটো খুব বেয়া লাগিল যে কেনেকৈ কি কৰা যায়, মাষ্টৰকতো ক'ব নোৱাৰে একো। সেই মাষ্টৰৰ পিছে পিছে তেওঁ যায় সদায়। তো যেতিয়া মাষ্টৰটো সোমাব হেৰিত বিদ্যালয়ত, তেতিয়া তেওঁ পাছফালে এবাৰ চাই লয় কোনোবা আছে নেকি চিনাকি। চাই দেখে যে অনুকূল আহি আছে আৰু তেতিয়া আৰু লাজ পাই তাৰপিছত আকৌ চিধাই গুচি যায় আৰু। এনেকৈ কেইদিনমান এনেকৈ কৰাৰ পিছত মাষ্টৰৰ সেইটো মানে লাহে লাহে এইটো এৰি দিলে আৰু নাযাওঁ আৰু সদায় এনেকৈ ডিষ্টাৰ্ব হৈ থাকে। তো এই ধৰণে তেওঁ মানে বহুত মানুহক তেওঁ মানে এই একো নকৰাকৈ তেওঁ হেৰি কৰি মানে পৰিৱৰ্তন কৰাই দিলে। আদি কিশোৰী মোহনক নহয়, কিশোৰী মোহনক যেতিয়া ঠাকুৰ লগ ধৰিলে, তেতিয়া বহুতে যিবিলাক গাঁৱৰ যে সজ্জন ব্যক্তি, সেই সজ্জন ব্যক্তিবিলাকে ক'ব ধৰিলে যে হা কি ভালো ছেলেটা, এখন বোধহয় পথভ্ৰষ্ট হৈ গেল। এই বুলি তাৰপিছত কাক ক'ব? মণিমোহনী দেৱীক ক'লে, মাকক ক'লে। মাকে তেতিয়া ঠাকুৰক ক'লে যে অনুকূল, তই এইবিলাক মানুহৰ লগত যে লগ লাগিছ, এতিয়া তোৰতো নষ্ট হৈ যাবি। এতিয়া এইবিলাকতো মানুহ দুষ্কৃতিকাৰী মানুহ, এই মানুহবিলাকত কিয় লগ লাগিছ? তাৰপিছত তেতিয়া ঠাকুৰ ক'লে যে আমি কত কি করতে পারি, তাদের পাল্লা ভারী না আমার পাল্লা ভারী,
কাকে নিয়ে আসতে পারে। তো তেতিয়া আৰু মনোমোহনদেৱে নকৰিলে, কিন্তু মনোমোহনদেৱে অলপমান হেৰিও হ'ল, উদ্বিগ্ন হ'ল যে ল'ৰাটো এনেকুৱা লাগিছে। তেতিয়া তেওঁ কৰিলে, তেওঁৰ গুৰুদেৱৰ চিঠি লিখিলে। কিন্তু সেই সময়ত হুজুৰ মহাৰাজ অলৰেডি তেওঁ এক্সপায়াৰ হৈ গৈছে। সেই সময়ত আছিল চৰকাৰ চাহেব। তেতিয়া চৰকাৰ চাহেবেও তেওঁক অনুমতি দিলে, মাকক, যে তুমি ওকে দীক্ষা এটা দিয়ে দিওঁ। তাৰপিছত তেতিয়া চৰকাৰ চাহেবৰ নিৰ্দেশ মতে মায়ে মানে ল'ৰাক দিলে, দীক্ষাটো দিলে। এইটো তেতিয়া কিন্তু ঠাকুৰ বোধে 22 বছৰমান বয়স, এনেকুৱা 22 নে 25 এনেকুৱা কিবা 25 বছৰমান বয়স বোধে। সেই ঠাকুৰে দীক্ষাটো ঠাকুৰে তেতিয়া ক'লে, এতিয়া আমিতো গৰ্ভত থেকেই এতিয়া কৰি এই নামটা আমি তখন থেকেই জানি। যিয়ে নহওক সেইটো হ'লে তাতে মা অলপ আশ্বস্ত হ'ল যে নামটো পালে আৰু এতিয়া অলপ ঠিক হ'ব। ইতিমধ্যে কিন্তু ঠাকুৰে বহুত কেইজন গোটাই পেলালে, এনেকৈ মানুহ লাহে যে কিশোৰী মোহন দাসক আদি কৰি অনন্ত ৰায়টো আছেই, আৰু এনেকুৱা কিছুমান মানুহ লগ লাগিল। আৰু সেই সময়ত কীৰ্তন কৰি ঘূৰি ফুৰা হ'ল। অকল এতিয়া খালি কিশোৰী মোহনৰ চোতালতে নহয়, এই নগৰ পৰিক্ৰমা নহয়, গাঁও পৰিক্ৰমা কৰিব ধৰিলে। গাঁও পল্লী এনেকুৱা নানান জেগাত মানে কৰিব ধৰিলে। বিভিন্ন জেগাত কীৰ্তন কৰি ঘূৰি ফুৰিব ধৰিলে। ঘূৰি ফুৰি মানে মানুহবিলাক তেতিয়া এই যে ওচৰে পাঁজৰে মানুহবিলাক ওলাই চাইছিল। তাৰে ভিতৰত আকৌ বহুত মানুহে যোগ দিলে। এনেকৈ মানে কীৰ্তনৰ দলটো ডাঙৰ হৈ গ'ল। তাৰপিছত ঠাকুৰে দেখিলে যে খালি কীৰ্তন কৰি থাকিলে নহ'ব, কীৰ্তন হৈ যোৱাৰ পিছত ঠাকুৰে তেতিয়া আলোচনা কৰে। আলোচনা কৰে মানে আগৰ যিবিলাক পুৰুষোত্তম বা মহাপুৰুষ, তেওঁলোকে যেনে নানকৰ কথা, কবিৰৰ কথা, শ্ৰীকৃষ্ণৰ কথা, ৰামচন্দ্ৰৰ কথা, এই যে আগৰ পূৰ্বপুৰুষ গুৰুসকলৰ যিবিলাক আলোচনা, সেইবিলাক কৰিব ধৰিলে। আৰু তেওঁলোকে শুনি থাকে। আৰু এইদৰে শুনি তেওঁলোকে বহুতৰ মানে মন বহুতখিনি পৰিৱৰ্তন হৈ গ'ল। ঠাকুৰৰ এটা দল ভাৰী হৈ গ'ল। আৰু সেই সময়ত মানে এনেকুৱা অৱস্থাৰ কাৰণে, এই যে নৈতিক চৰিত্ৰ একেবাৰে অৱনমিত হোৱাৰ কাৰণে কিছুমান মিটিং হৈছিল। সেইকাৰণে গাঁৱত কিছুমান তাৰে কি কয়, কৈছে নৈতিক উন্নতি সাধনী সভা। নৈতিক উন্নতি সাধন সভা তেনেকৈ হৈছিল। সেই এখন সভাত ঠাকুৰ নিজেও আছিল। সভা হৈ যোৱাৰ পিছত কি কৰে, ঠাকুৰে মানে ক'লে যে এই সভা কৰি আলোচনা কৰি এই প্ৰব্লেমটো ছল্ভ হ'ব নোৱাৰে। মানে একমাত্ৰ ইয়াৰ হৈছে উদ্দেশ্য কীৰ্তন কৰিব লাগিব। আৰু সেইখিনি সময়ত তেওঁ মানে কৈছিলে এই মিটিঙত, মানে ধৰি চবকে, তেতিয়া চবে যোৱা নাই, তেতিয়াও চবে কৰি মাতি আনি ক'লে। মিটিং শেষ হোৱাৰ পিছত, মিটিং হৈ গ'ল, তাৰপিছত ঠাকুৰে কৈছে আৰু উদাত্ত কণ্ঠত কৈছে, দেখুন আমার মনে হয় শুধু বক্তৃতা করলে বিশেষ কিছুই হবে না। কি সভা সমিতির আলাপ আলোচনা শেষে সকলে মিলে কিছুক্ষণ কীর্তন করতে পারিলে ভালো হয়। সভা শেষ হয়ে যাওয়ার পিছত কীর্তন যদি করতে পারে তেতে ভালো হয়। সুযোগ করে প্রতি সপ্তাহে এবং সম্ভব হলে প্রতি রাত্রে কীর্তনের ব্যবস্থা করলে আরও ভালো হয়। মানে প্রত্যেক দিনে রাতিয়ে যাতে কীর্তনটা করব পারে। প্রতি গ্রামে প্রতি পল্লীতে কীর্তনের দল গঠন করা দরকার। কীর্তনের বন্যা সারা দেশ ভাসাইয়া দিতে পারিলে লোকের চিত্ত আপনা হইতে পরিশুদ্ধ হইবে। এইটো তেওঁৰ মানে চিন্তাধাৰা আছিল ঠাকুৰৰ। খালি নৈতিক আলোচনা সভা কৰি থাকিলে এইবিলাক মানুহৰ নৈতিক পৰিৱৰ্তন নহয়। আৰু সেইকাৰণে ঠাকুৰ নিজে বাস্তৱভাৱে এই কীৰ্তনৰ দলবিলাক কৰিছিল। আৰু গ্ৰামে গ্ৰামে আগে যে কিশোৰী মোহনৰ চোতালতে আছিল, তাৰপিছত কিন্তু লাহে লাহে গ্ৰামৰ ৰাস্তা দি যোৱা হ'ল। আৰু ৰাস্তা দি যাওঁতে এনেকুৱা কথা হয় যে গৰু ছাগলী কুকুৰ চবেই মানে লাগি চাইছিল আৰু কি ঠাকুৰ যেতিয়া কীৰ্তন কৰি গৈছিল। আৰু চবকে গৈছিল বিভিন্ন পল্লীত যে নিজে নিজে কীৰ্তন পাৰ্টি কিছুমান কৰিবৰ কাৰণে ঠাকুৰ, আৰু বহুতখিনি ছাকচেছফুল হৈছিল। এই কীৰ্তনৰ পিছত যে আলোচনা হয়, আলোচনাও কৰা হ'ল, বহুদিন তেনেকৈয়ে চলিলে।
কিন্তু হঠাৎ ঠাকুৰ ধাৰণা হ'ল যে এইবিলাক যিমানে কৰোঁ এইটো ধৰ এতিয়া সাময়িক মানে হেৰি সময়লৈকে এই আলোচনাত শুনালৈকে বা কীৰ্তন কৰি থকালৈকে সেইখিনি সময় ঠিকে থাকে, কিন্তু আকৌ যেতিয়া সংসাৰৰ হেৰিত সোমাই যায় তেতিয়া আকৌ মানে মানুহবিলাকে কি হয় আগৰ সংসাৰৰ হেৰি আগৰ এক্টিভিটিবিলাক তেওঁলোকে উক দিয়ে। গতিকে এইটো পূৰাখিনি হেৰি কৰিবৰ কাৰণে ঠাকুৰ যিখন যে ধ্যান যদি নকৰে মানে যদি দীক্ষা গ্ৰহণ নকৰে তেতিয়াহ'লে মানুহবিলাক কিন্তু কমপ্লিটলি হেৰি হ'ব নোৱাৰিব, এই দুষ্কৃতি শূন্য মাইণ্ডৰ পৰা মনৰ পৰা তেওঁলোকে উদ্ধাৰ নাপাব। যদি মনৰ যদি তেওঁ মানে হেৰিটো বিচৰা হয় তেতিয়া একমাত্ৰ হৈছে গুৰু গ্ৰহণ আৰু তাৰপিছত এইটো ধ্যান ধাৰণা। তেতিয়া ঠাকুৰে তেতিয়া ভাবিলে যে কেনেকৈ কি কৰা যায়। ওচৰতে কি হেৰিত বাৰাকপুৰ নে কি জেগা এটা আছিল, তাতে ঠাকুৰ হৰনাথ বুলি এজন আছিলে। সেই সময়ত তেওঁৰ বেষ্ট নামজাক আছিল। আৰু তেতিয়া হেৰি কিশোৰী মোহনক মাতি ক'লে যে তোমালোকে গ্ৰুপ কৰি চবে মানে হেৰি ঠাকুৰ হৰনাথৰ ওচৰত যোৱা আৰু তাতে তোমালোকে দীক্ষাটো লৈ আহা ঠাকুৰৰ। তেতিয়া হেৰি কৰিলে কিশোৰী মোহনৰ লিডাৰশ্বিপত নেতৃত্বত তেওঁলোকে প্ৰায় 17-18জন মানুহ তেনেকৈ ওলাই কীৰ্তন কৰি কৰি গ'ল আৰু গৈ ঠাকুৰ হৰনাথৰ আশ্ৰম গৈ পালে আৰু তাতেও 2-3 দিনমান কীৰ্তন চিৰ্তন কৰিলে বহুত কৰি তাৰপিছত এই হৰনাথ ঠাকুৰ হৰনাথক তেওঁলোকৰ অহাৰ উদ্দেশ্যটো ক'লে আৰু তেতিয়া ঠাকুৰ হৰনাথে ক'লে যে দেখ মানে তেওঁ যিটো ক'লে আৰু দেখ তোদের যিনি এখানে পাঠিয়েছেন হ্যাঁ তার কাছেই সব পাবে, তোদের এখানে যে পাঠাচ্ছে তার কাছেই সব পাবে। তিনি প্রকৃত সদ্গুরু আর অচিরেই তিনি প্রকট হয়ে সর্বত্র পূজিত হবেন। তিনি যুগগুরু, মন প্ৰাণ দিয়ে তাকে ভজনা কৰিছ। এই বুলি তেওঁলোকক চবকে এডভাইচ দিলে যে তুমি মোৰ ওচৰত অহাৰ কোনো দৰকাৰ নাই, তুমি যিজনে পঠাইছে তেওঁৱে সদগুৰু আৰু তেওঁৱে জগতগুৰু আৰু তেওঁ খুব অতি সত্বৰে মানে প্ৰকট হ'ব। গতিকে তোমালোকে গৈ তেওঁক সহজভাৱে মানি পেলাই তেওঁলোকক মানি চলিবা, সমস্তখিনি তেতিয়া তোমালোকৰ উপলব্ধ হ'ব। তেতিয়া তেওঁলোকে আকৌ ঘূৰি আহিল, কিন্তু হ'লেও মানে একেলগে কীৰ্তন কৰাটো একেলগে থকা একেলগে হেৰি সেইকাৰণে পটককৈ তেওঁলোকৰ একচেপ্ট কৰাৰ কাৰণে অলপ অসুবিধা হৈছিল। কিন্তু হ'লেও যেতিয়া হৰনাথ ঠাকুৰে কৈ দিলে তেনেকৈ তে লাহে লাহে চবেই কিন্তু পৰখ নিৰখ কৰি ঠাকুৰক পৰীক্ষা কৰে, এইটো ইজনে পৰীক্ষা কৰে সিজনে পৰীক্ষা কৰে, এই ধৰণে কৰি কৰি কিন্তু লাহে লাহে চবেই দীক্ষা হ'ব ধৰিলে। আৰু এনেকৈ দীক্ষা হৈ প্ৰায় চবেই হৈ গ'ল দীক্ষা। তাৰপিছত এই অনন্ত মহাৰাজ আকৌ মানে তেওঁ দীক্ষাটো হোৱা নাই। অনন্ত মহাৰাজ তেতিয়া নাম হোৱা নাছিল, অনন্ত ৰায় আছিল। তেওঁ কি হৈছে তেওঁৰ আগতে মানে মাক দেউতাক ঢুকাইছে, তাৰপিছত তেওঁৰ ৱাইফো তেওঁৰ পত্নীও ঢুকাল, তেওঁৰ একমাত্ৰ ল'ৰা ছোৱালী ইও ঢুকাল। গতিকে মনটো তেওঁৰ খুব অশান্ত, মানে তেওঁ বৈষ্ণৱ পন্থীত আছিল। সেই সময়ত বৈষ্ণৱ পন্থত এনেকৈ থাকি তেওঁ দেখিলে যে মোৰ জীৱনততো একোৱেই নহ'ল, চবতো এনেই গুচি গ'ল। গতিকে মইতো এই ভগৱানক নাপালোঁ এই জন্মত, গতিকে এই জন্মটো মই হেৰি কৰোঁ, চেষ্টা কৰোঁ, চেষ্টা কৰি অহা জন্মত তেতিয়া মই একদম গুৰিৰ পৰা হয়তো পাই যাম। তো সেই বুলি ভাবি তেওঁ মানে যিটো হেৰিত থাকে এটা ফিল্ডৰ মাজত এটা সৰু জুপুৰি কৰি তাতে সাধন ভজন কৰিছিল আৰু তাতে তেওঁ মানে ভাবিলে যে মই ইয়াতে ছুইচাইড কৰিম আৰু। তো সেই সময়ত ঠাকুৰে কিবা হেৰি প্ৰেছক্ৰিপশ্যন লিখি আছিল নে কি লিখি আছিল, হঠাৎ ঠাকুৰে টেবুল ঠেলি দি দৌৰ মাৰিব ধৰিলে একদম। আহি মানে হেৰি পালে, এইফালে বৰষুণো আৰম্ভ হৈছে, আহি অন্তাৰ ঘৰ পালে। অন্ত ৰায় তেতিয়া মানে সেই ফাঁচি দিয়াত মানে হেৰি প্ৰস্তুতি চলি আছে। আহিয়ে দৰ্জাত মানে হেৰি আছে, ঢেকা মাৰি আছে ঠাকুৰে, এই দুৱাৰ খোল আমি ভিজে গেলাম আর বাইরে বৃষ্টি ভিজে গেলাম, তাতে দুয়ার খোল। তো অনন্ত মহাশয় যে আমি সারা জীবনটা আমার ইয়েতে গেল, দুঃখতে গেল, আর এই যে মরতে চাইছে এখন এই মরাটাও আবার শান্তিতে হবে না।
এইবিলাক বিৰাট খং উঠছে তেওঁৰ, যে খং উঠি তাৰ দরজা খোলা নাই, নাখোলাতে ঠাকুরে একদম হেঁচিকে তার দরজা খুলে পেলালে। খুলি তারপর তখন বলেছে কী করতেছিস, আমাকে ছেড়ে চলে কোথায় চলে যাচ্ছিস? বলে না আমি আর এই জীবনে ভগবান যখন পেলাম না, বলে তুই ভগবান ভগবান করে চলতেছিস আর ভগবান তোর পিছনে পিছনে ঘুরতেছে। তারপর চল চল বাড়িতে চল, এই করে তখন লৈ আহি মাতা মণিমীৰ ওচৰত দিলে আৰু তাতে মাতা মণিমীয়ে তেতিয়া দীক্ষা দিলে। এই দীক্ষা পাই আৰু তেওঁ নাম ধ্যানত পূৰা লাগি গ'ল, আৰু তেতিয়াহে তেওঁ জীৱনৰ ৰসটো পালে। আৰু নাম ধ্যান কৰি আছে, ইফালে ঠাকুৰৰ ওচৰত তেওঁ অহা নাই। ঠাকুৰে তেতিয়া কৈছে যে এই অন্তা কোথায় গেল রে? বলে আগে ও নাম ধ্যান করে। বলে নাম ধ্যান করে তো ডাকে আন্তাকে। খালি নাম ধ্যান, শুধু নাম ধ্যান করলে হবে না তো, নিজেই নাম ধ্যান করে থাকবে, আর ওপরে যা মানুষগুলো কী হবে, তাদের ব্যবস্থা করতে লাগবে যাতে তারাও দীক্ষা পায়। তো এইবুলি তেনেকৈ তেওঁ মাতিলে। যিয়ে নহওক, এইবুলি যেতিয়া কীৰ্তনৰ পাৰ্টি হৈ গ'ল, তেতিয়া ঠাকুৰে ক'লে যে আমাৰ এটা আশ্ৰম এটা বনালে। সেইটো পাবনা হেৰিত হিমায়তপুৰত ঠাকুৰ জন্মিছিল, এতিয়া পাবনা ওচৰত মানে এই আশ্ৰম বনালে পাবনাত, আৰু নদীৰ পাৰত এইটো। তো তাতে তেতিয়া যেতিয়া আশ্ৰম কৰিলে, আশ্ৰমত কি কৰিলে মানে ঠাকুৰে ক'লে যে পূৰ্ব যিবিলাক মহাপুৰুষ আছিল বা গুৰুদেৱ আছিল বা পুৰুষোত্তম আহিছিল, তেওঁলোকৰ আমি উৎসৱ পাতিব লাগে। তো এইবুলি তেতিয়া কৃষ্ণ জন্মাষ্টমী হয় বা ৰামচন্দ্ৰৰ হয়, ৰামনৱমী হয় বা তেনেকুৱা নানকৰ হয়, উৎসৱবিলাক তেতিয়া পাতিব ধৰিলে। এই ক'ত? এই আশ্ৰমতে। তো আশ্ৰমত এনেকৈ পাতি আছে হঠাৎ মানে এই হেৰিবিলাকে, আমাৰ ঠাকুৰৰ দীক্ষিতবিলাকে, সৎসংগীবিলাকে ভাবিলে যে আমিতো এইবিলাক পাতি আছোঁ, তে আমি ঠাকুৰৰ কিয় পাতা নাই? তেতিয়া তেওঁলোকে বুজি না এইবাৰ ঠাকুৰৰ জন্মদিন পায়। তেতিয়া তেওঁ ঠাকুৰৰ পাৰ্মিশ্যন লৈ, ঠাকুৰেতো নিদিয়ে এইবিলাক। তেতিয়া তেওঁলোকে না ঠাকুৰ কিয় দিব, আমি কৰিম। আৰু ইয়াতে নকৰোঁ, ইয়াততো ঠাকুৰ নিদিব হয়তো কৰিবৰ কাৰণে, আমি কুষ্টিয়াত কৰিম ঠিক কৰিলোঁ। আৰু কুষ্টিয়াত কৰিম বুলি যা যোগাৰ কৰি পেলালে, আৰু চবেই মিলি একদম হেৰি হ'ল। আৰু পাব্লিচিটিও পূৰা দিলে, একদম চাৰিওফালে একদম পাব্লিচিটি দিলে, কেলকাতা পৰ্যন্ত এইবিলাকত চবত দিলে যে বিশ্বগুৰু উৎসৱ এই তেনেকৈ দিলে। দি একদম উৎসৱ ৰেডি কৰিলে, কিন্তু ঠাকুৰতো নাযায়। তেতিয়া তেওঁলোকে কৈছে যে ঠাকুৰক কৈ লাভ নাই, মাতা মানুহখিনিক দি ক'ব লাগিব। তাহাঁতৰ মাতা মানুহখিনিক দি যেতিয়া কনভিন্স কৰালে, তেতিয়া মাতা মানুহখিনিয়ে দিবে, ঠাকুৰক কনভিন্স কৰালে। কাৰণ মাতা মানুহখিনি যি কয় ঠাকুৰে পেলাব নোৱাৰে। তাৰপিছত তেতিয়া এই মাতা মানুহে দেৱী যেতিয়া কনভিন্স কৰিলে, ঠাকুৰ যোৱাটো হ'ল। আৰু তাত যিহওক সেইটো এটা হেৰি। আৰু এই যে পাব্লিচিটি দিছে, পাব্লিচিটি দিয়াৰ কাৰণে কলকাতাৰ যিবিলাক ইণ্টেলেকচুৱেল গ্ৰুপৰ মানুহ, তেওঁলোকে কৰিলে কি যে আমি একজন প্ৰতিনিধি পঠিয়াওঁ, কি বিশ্বগুৰু যেতিয়া পাতিছে, তাৰ এতিয়া চাক্য সিংহ সেন বুলি এজন ইণ্টেলেকচুৱেল তেওঁলোকে ৰিপ্ৰেজেণ্টেটিভ হিচাপে পঠিয়াই দিলে। তো তেওঁ আহি দেখিলে বা উৎসৱটো মানে সাংঘাতিক উৎসৱ, আৰু বিশাল মানুহ আহিছে। যদিও ইমান বৰষুণ বতৰ বেয়া, তথাপিও এইটো 1918 চনত এই যে উৎসৱটো পাতিছে, এইটো 1918 চনৰ 14 আৰু 15 ছেপ্টেম্বৰ, 14-15 ছেপ্টেম্বৰত তেওঁলোকে এইটো হৈছে। তাতে বৰষুণ হৈছিল যথেষ্ট, হোৱাৰ কাৰণে মানে ইমান কৰিব পৰা নাই তেওঁলোকে, কিন্তু বিশাল মানুহ হৈছে বহুত। সেই সময়ত মানে বহুত মানুহ। আৰু এই কলকাতাৰ চাক্য সিংহ সেন তেওঁ আহি দেখিলে যে বা অসম্ভৱ মানুহ, আৰু উৎসৱত ইমান বঢ়িয়া আছে। তেতিয়া তেওঁ গৈ ঠাকুৰক লগ কৰিলে, আৰু ঠাকুৰক লগ কৰি মানে ইমানেই অভিভূত হ'ল যে তেওঁ অত্যন্ত ভাল লাগি গ'ল, আৰু মুগ্ধ হ'ল তেওঁ। আৰু তেতিয়া তেওঁ ঠাকুৰৰ ওচৰত গৈ দীক্ষা প্ৰাৰ্থনা কৰিলে। তাৰপিছত ঠাকুৰৰ দীক্ষা লৈ তাৰপিছত তেওঁ কলিকতালৈ গুচি আহিল। আৰু কলিকতাত গুচি আহি তেতিয়া মানে দেউতাকক কথাটো ক'লে। দেউতাকক ক'লে যে এনেকৈ হৈছিল, মইতো গ'লোঁ তাত, কিন্তু তাৰ মই বিৰাট ভাল লাগিল, আৰু মই তাত দীক্ষাটো ল'লোঁ। তেতিয়া তেওঁৰ দেউতাই আছিলে চন্দ্ৰশেখৰ সেন।
চন্দ্ৰশেখৰ সেন আকৌ তেওঁ 3বাৰ হেৰিত গৈছিল এই ৰামকৃষ্ণ হেৰিত আশ্ৰমত, কিন্তু 3বাৰ কিবা এটা কাৰণত তেওঁ দীক্ষাটো নহ'ল মিছনত। তেওঁ নোহোৱাৰ কাৰণে তেওঁ যে এইবাৰ ময়ো যাম তেতিয়া। তেওঁ কিন্তু প্ৰতিষ্ঠিত বেৰিষ্টাৰ কলকাতাত, এই সাক্ষ্য সেনৰ বাপেক চন্দ্ৰশেখৰ সেন। তেওঁ তেতিয়া কৰিলে, তেওঁ লগে লগে তেওঁ দেৰি কৰা নাই, গুচি গ'ল। যাই তেওঁতো গৈ ঠাকুৰৰ লগত যেতিয়া কথা পাতিলে, তেওঁ খুব অভিভূত হৈ গ'ল একদম। অভিভূত হৈ তাৰপিছত দেখিছে ল'ৰা যি কৈছিল ঠিকেই, আৰু তেতিয়া তেওঁ দীক্ষাটো ল'লে। দীক্ষা লৈ ঠাকুৰে ক'লে যে আপুনি কিন্তু কলিকতালৈ যেনে তেনে আহিব লাগিব আৰু তেতিয়া ঠাকুৰে ঠিক আছে যাম আৰু। সেই তেনেকৈ যেতিয়া তেওঁ হেৰি কৰিলে, বন্দোবস্ত কৰিলে, আৰু ঠাকুৰ 1919 চনত, 18 চনততো উৎসৱটো হ'ল, 19 চনত ঠাকুৰ কলিকতালৈ আহিল। আৰু তাতেই হ'ল কি সুভাষ বসুৰ যে মাতা পিতা এই জানকীনাথ বোস আৰু প্ৰভাৱতী দেৱী, এই তেওঁলোকো আহিছিল। আহি তেওঁলোকে যে লগ কৰিলে ঠাকুৰক, লগ কৰি তেওঁলোকেও খুব মানে অত্যন্ত মুগ্ধ হ'ল আৰু তেওঁলোকে দীক্ষাটো ল'লে। আৰু তেওঁলোকেও কৈ গ'ল যে আমিতো উৰিষ্যাত থাকোঁ, এই পুৰীত, আপুনি কিন্তু উৰিষ্যাত আহিব লাগিব, পুৰীত আমি চব বন্দোবস্ত কৰিম, কোনো চিন্তা কৰিব নালাগে। ঠাকুৰ ক'লে যে আমিতো অকলে নাযাওঁ, গ'লেতো কিছুমান মানুহ যাব না, অন্তত 20-30 জন। বোলে নাই মই গোটেইখিনি ব্যৱস্থা কৰিম। তাৰপিছত তেতিয়া ঠাকুৰ কিন্তু সেই হেৰি লৈ পাৰ্টি লৈ তাৰপিছত পুৰীলৈ গৈছিল। পুৰীতো সেই 1.5 মাহমান আছিল। আৰু পুৰীত থাকোঁতেও এইফালে কি কয় গোটেই পুৰী টাউন এনেকৈ কীৰ্তন কৰি ঘূৰি ফুৰিছিল, মানে টাউন হেৰি কৰি। আৰু তাতেও কিন্তু বহুতে দীক্ষা হ'ল। এই ধৰণে দীক্ষাটো আৰম্ভ হৈছে। দীক্ষাটো আৰম্ভ হৈছে। তাৰপিছত কি হ'ল, ঠাকুৰ যেতিয়া আকৌ আশ্ৰমলৈ আহিল, তেতিয়া ঠাকুৰ মানে বহুতেই জনাজাত হৈ, তেওঁলোকে সুভাষ বসুৰ মা দেউতাকে দীক্ষা হৈছে, আৰু তেনেকৈ কলকাতাত বহুত ইণ্টেলেকচুৱেলৰ দীক্ষা হ'ল। হোৱাৰ পিছত জানাজানি হ'ল, আৰু তেনেকৈ ঠাকুৰৰ আশ্ৰমলৈ বহুত মানুহ আহিব ধৰিলে। তাৰ ভিতৰত মানে কি হ'ল, এই সাহিত্যিকজনো আহিছিল, কৃষ্ণ প্ৰসন্ন ভট্টাচাৰ্যী, তেওঁ আহিছিলে 23 চনত। মহাত্মা গান্ধীকো এই যে ইয়াৰ আগতে হেৰিয়ে দীক্ষা হ'ল, কি দেশবন্ধু চিত্তৰঞ্জন দাসে আকৌ মহাত্মা গান্ধীক জনালে। মহাত্মা গান্ধীও তেতিয়া আহিলে 1925 চনত। তেনেকৈ নেতাজী সুভাষ বসু আহিলে। তাৰপিছত শ্যামাপ্ৰসাদ মুখাৰ্জী, হেৰি জনসংঘৰ যে প্ৰতিষ্ঠাতা, তেওঁ আহিছিল। তাৰপিছত সত্যেন্দ্ৰনাথ বোস, তাৰপিছত আহিছিল কলকাতা ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলাৰ, তেওঁ হেৰি WS ৱাকহাৰ্ট, ব্ৰিটিছ পিপুল, শৰৎচন্দ্ৰ চট্টোপাধ্যায়, মুকুন্দ দাস, তাৰপিছত বাৰীন্দ্ৰ ঘোষ, বিপিন চন্দ্ৰ পাল, এনেকৈ বহুত মানুহ ঠাকুৰ আশ্ৰমত আহিব ধৰিলে। সেইটোৱে এটা প্ৰচাৰটো বহুত লাভ কৰিলে আৰু এনেকৈ মানুহ বহুত জনাজানি হ'ল। আমাৰ আছামৰে গৈছিল হেৰি গোপীনাথ বৰদলৈ, তেতিয়া তেওঁ প্ৰাইম মিনিষ্টাৰ আছিল আছামৰ, আৰু তেওঁৰ লগত গৈছিলে এজন হেৰি মিনিষ্টাৰ এজন গৈছিলে, যিজনে পাছত দীক্ষা ল'লে, কিবা ৰোহিণী চৌধুৰী গৈছিলে, তেওঁ দীক্ষা ল'লে, আৰু শ্বিলঙত তেওঁলোকে আছিল। এই ধৰণে বহুত যাব ধৰিলে, আহিব ধৰিলে। তাৰপিছত এই হেৰিয়ে আৰু যিয়ে আহে তেওঁ অভিভূত হৈ যায়, প্ৰায় দীক্ষা হয় আৰু, এক্সেপ্ট ফিউ পিপুল। তো এই সময়ত 1940 ইতিমধ্যে কিন্তু ঠাকুৰে হেৰি কৰিলে, 1925 পৰাই মানে ঠাকুৰ অলপ চিন্তা কৰি আছে যে দীক্ষাটো হৈছে, কিন্তু ইষ্টভীতিৰ প্ৰচলনৰ কথা ঠাকুৰে এটা ভাবি আছিল। মানে এইটো যে আগতেও মানে ইষ্টভীতিৰ বস্তুটো বেলেগ ধৰণৰ প্ৰচলন আছিল, যেনেকৈ বিভিন্ন হেৰিত মুছলিমসকলে জাকাত দিয়ে বা হেৰি দিয়ে, আমাৰ শংকৰদেৱ তাত গুৰু কৰ দিয়ে, বা ৰামকৃষ্ণদেৱে কৈছিল যে তোমাৰ আশ্ৰমে আসলে কিছু একটা নিয়ে আসো, এনেকুৱা এইবিলাক আছিল। ঠাকুৰে মানে চাইণ্টিফিকভাৱে কেনেকৈ কৰিব পাৰি সেই বস্তুটোৰ কথাটো চিন্তা কৰি আছিল। তো গতিকে ঠাকুৰে ভাবিলে যে কেনেকৈ এই বস্তুটো হেৰি কৰা যায়, মানে এই হেৰি কি কয়
এটা চাইণ্টিফিক ৱেতে কৰা যায় 25 চনৰ পৰাই ভাবি আছিল কিন্তু 1938ত ঠাকুৰে এই বস্তুটো প্ৰচলন কৰিলে এই ইষ্টভূতি কিন্তু ইষ্টভূতি প্ৰচলন কৰাৰ সময়তো বহুতে আপত্তি কৰিছিল মানে এই কারণে যে ঠাকুর মানুষ এমনি ধর্ম টর্ম করতে চায় না আর আপনি এই যে ইষ্টভূতি করলেন তো ইষ্টভূতি মানুষ তো আর করবে না হ্যাঁ তেতিয়া কৃষ্ণপ্ৰসন্ন ভট্টাচাৰ্যই পৰ্যন্ত কৈছিল এজন ঠাকুৰৰ যে শিক্ষক আছিল তেওঁ এইটো কৈছিল তেওঁলোকক ঠিক তেনেকৈ ৰিপ্লাইও ঠাকুৰে দিছিল খুব ধুনীয়া আৰু হেৰি কি কয় কিন্তু কৃষ্ণপ্ৰসন্ন ভট্টাচাৰ্য মানে মই আমাৰ এই যে ইন্দ্ৰেশ্বৰ দত্তদা আছে গুৱাহাটী কি হয় ডিব্ৰুগড়ৰ তেওঁ ছেক্ৰেটাৰী হেড অফ দি ডিপাৰ্টমেণ্ট আছিল তেওঁ কৈছিল কৃষ্ণপ্ৰসন্ন ভট্টাচাৰ্যৰ কথাটো তো কৃষ্ণপ্ৰসন্ন ভট্টাচার্য বারবার করছে ঠাকুর এটা ইষ্টভূতি আপনি করলেন কিন্তু মানুষ তো এটা করবে না আমার মানে এমনি ধর্ম করতে চায় না আবার ইষ্টভূতি পয়সা দিতে লাগবে এটা কীরকম হল কথা তারপর ঠাকুর করবে তারপর এদিন আর কৃষ্ণপ্রসন্ন ভট্টাচার্য অলপ বিরক্ত হয়ে গেল যে ঠাকুর আপনি খালি করবে কন যুক্তিটা কি করবে কেন করবে তাৰপিছত ঠাকুৰ মানে পেচাব কৰিবলৈ গৈছিল এনেকৈ উঠি গৈছিল তো হঠাৎ ঘূৰি চাই দৰ্জাৰ হেৰি কাষতে তেতিয়া কৃষ্ণপ্ৰসন্ন ভট্টাচাৰ্য বোধহয় অকলে আছিল কৃষ্ণপ্ৰসন্ন ভট্টাচাৰ্য ক'লে যে কেনে কৰবে জানেন আমি যে এই বুলি এটা মানে সাংঘাতিক তেওঁৰ এটা হেৰি দেখুৱাইছিল তো সেইটো ইন্দ্ৰেশ্বৰ দত্ততে আমাক কৈছিল আৰু যে সেইটো তেতিয়া মানে হেৰিয়ে কৃষ্ণপ্ৰসন্ন ভট্টাচাৰ্যে প্ৰণাম কৰি ঠাকুৰ আৰু ক'লে যে নাই আগে কৰবে তেওঁ মই কনভিন্স হ'ল মানে সেই হেৰিটোতে তেতিয়া ক'ব যাই হওক এই 1938ত এই ইষ্টভূতিটো চালু কৰিলে তেনেকৈ মানে আস্তে কিছুমান ছিষ্টেমত আহি গ'ল আৰু হেৰি কৰাটো তো এনেকৈ ছিষ্টেমত অহাৰ পিছত ইতিমধ্যে বাহিৰৰ মানুহ আহিব ধৰিল তো 1945 মানে ছেকেণ্ড ৱৰ্ল্ড ৱাৰ চেজ হৈছে সেই সময়ত মানে কি হ'ল আমেৰিকান কিছুমান ফিল্ড ছাৰ্ভিচ গ্ৰুপ পঠিয়াইছিল আমেৰিকান গভৰ্ণমেণ্টে তেওঁলোকৰ যিবিলাক চলজাৰ আছে আমেৰিকান চলজাৰ আছিল ইণ্ডিয়াত সেইবিলাকক চোৱা চিতাৰ কাৰণে তাৰে এটা গ্ৰুপত এডৱাৰ্ড স্পেন্সাৰ বুলি এজন আছিল তেওঁ হেৰি হাৰ্ভাৰ্ড ইউনিভাৰ্চিটিৰ স্কলাৰ আছিলে তো তেওঁ হাৰ্ভাৰ্ড ইউনিভাৰ্চিটিৰ তেওঁ মানে কি হ'ল এই এদিন এই ডায়মণ্ড হাৰ্বাৰৰ পৰা কলিকাতালৈ আহি আছে তো কলিকাতালৈ আহি থাকোঁতে হঠাৎ তেওঁ এটা ৰাস্তাত দেখিলে যে এখন পৰ্ট্ৰেইট লগাইছে হেৰিত আৰু মানুহবিলাকে মানে খুব কীৰ্তন কৰি নাচি কৰি আছে আৰু কি ঠিক হৈছে তেতিয়া তেওঁ এই গাড়ীখন ৰখালে তাতে আৰু কোনোবা আছিল ৰাখাই পেলাই তেওঁ সুধিলে যে ইয়াত কি হৈছে তেতিয়া বাকীবিলাকে ক'লে যে আমাৰ গুৰুদেৱৰ পূজা হৈ আছে এনেকৈ ক'লে তাৰপিছত তেওঁ তাতে খবৰটো ল'লে যে গুৰুদেৱ কোননো গুৰুদেৱ বোলে এনেকৈ পাবনাথ হেৰি আছে গোটেইখিনি তেওঁ এড্ৰেছ ল'লে আৰু লৈ পেলাই ঠিক আছে তেওঁ গুচি আহিল আৰু কলিকাতালৈ তাৰপিছতে তেওঁৰ মনটো স্পৃচাই আছে খবৰটো হেৰিটো এড্ৰেছ লোৱাই হৈ গ'ল সেইমতে একদিন তেওঁ সেই পাবনা আশ্ৰমত গ'ল আৰু গৈ পেলাই তাতে মানে ঠাকুৰক লগ পালে আশ্ৰমটো চালে তেওঁ মানে আশ্ৰম দেখি বহুত অভিভূত হৈ গ'ল আৰু বিশেষকৈ অভিভূত হ'ল মুগ্ধ হ'ল মানে ঠাকুৰৰ লগত কথা পাতি তাৰপিছত তেওঁ যে এনেকুৱা এজন মানুহ থাকিব পাৰেনে পৃথিৱীত তাৰপিছত তেতিয়া তেওঁ যে এইটো কেনেকৈ কি হ'ব বোলে দীক্ষাৰ মাধ্যমত ইনিচিয়েশ্যন তেতিয়া তেওঁ তাতে ইনিচিয়েটেড হ'ল আৰু অৰ্থাৎ দীক্ষিত হ'ল আৰু হৈ পেলাই তেওঁ আকৌ কলিকাতালৈ তেওঁ ডিউটিত আহিল আহোঁতে এইবাৰ তেওঁ লগ পালে তেওঁৰ বন্ধু হাউজাৰমেন ৰে আৰ্চাৰ হাউজাৰমেন তো তেওঁ হেৰি আছিল খুব নৈষ্ঠিক খ্ৰীষ্টান আছিল তো তেওঁ তেতিয়া মানে হেৰি ক'লে বন্ধুক ক'লে যে চোৱা ইয়াতে মই এজন অদ্ভুত মানুহ লগ পাইছোঁ আৰু মই তাত দীক্ষিত হৈ আহিলোঁ আৰু মই কওঁ তুমিও তাত যাব লাগে তেতিয়া ৰেয়া চাহাজমে ক'লে যে নহয় মইতো যাব নোৱাৰিম কাৰণ এতিয়া মোৰ জাহাজৰ টিকেট কটা আছে আৰু এইখন জাহাজ মই মিছ কৰোঁ তেতিয়াহ'লে আৰু কেতিয়া জাহাজ আহিব কমতো 2.5 মাহটো লাগিবই
গতিকে মই এইখন মিছ কৰিলেতো মোৰ বৰ দিগদাৰ হ'ব। তেতিয়া ক'লে যে ঠিকে আছে, তুমি 2.5 মাহ বা 3 মাহহে তুমি হেৰি হ'ব, কিন্তু এই যে এওঁক যদি তুমি দৰ্শন নকৰা তেনেহ'লে গোটেই জীৱন পস্তাব লাগিব এখন। তেতিয়া মানে তেওঁলোকে এইটো এনেকুৱাই নেকি? বোলে অঁ এনেকুৱাই। তেতিয়াহ'লে ঠিক আছে ব'লা তেতিয়াহ'লে যাওঁ। এইবুলি গ'ল, গৈ পেলাই তাতে দেখিলে সঁচাইতো যে এনেকুৱা মানুহটো পৃথিৱীত আমি কোনোদিন হেৰি কৰা নাই। আৰু তেতিয়া তেওঁ এই দীক্ষাটো ল'লে, লৈ 2জনহে আশ্ৰমত থাকি গ'ল আৰু যোৱাৰ মন নকৰিলে আৰু। তো এনেকুৱা মানুহটো আৰু পৃথিৱীত তেওঁৰ মানে লিভিং জেচাছ তেওঁলোকে ভাবিলে আৰু যে এইটোতো আমি এইটো ইমান দিন খালি জেচাছক স্মৰণ কৰি আছিলোঁ, এতিয়াতো লিভিং জেচাছ আমি পালোঁ, তো এই আমি কেনেকৈ এৰি থৈ যাম। এই তেনেকৈ তেওঁলোকে থাকি গ'ল আৰু। তো এই ধৰণে তেওঁলোকৰ লগত আৰু কেইজনমান আহিছিল। আহি তেওঁলোকেও ইনিচিয়েশ্যন মানে দীক্ষাটো ল'লে, লৈ পেলাই তেওঁলোকে গুচি গ'ল আৰু। তাৰপিছত তেওঁলোকে থাকি গ'ল আৰু সেই হাউজাৰ মেনে এই সময়ত কিতাপখন লিখিছিল অ'চেন ইন এ টি কাপ। তো যাওক এই হেৰিৰ পৰাই এনেকৈ যেতিয়া আহিব ধৰিলে আৰু এই যে মই হেৰি ক'লোঁ না 1923 চনতে হেৰি আছিল কৃষ্ণ প্ৰচন্ন ভট্টাচাৰ্যজী। তো তেওঁ আহিও মানে ঠাকুৰক প্ৰথমে অলপ উপলুঙাৰ দৃষ্টিৰে চাইছিল আৰু যে এই যে মেট্ৰিক চেট্ৰিকে পাছ কৰা নাই মানুহজন, এইটো না কি এইটো মানুহক হেৰি কৰি আছে, মানুহক ভেলকি লগাই আছে, তো এই পৰ্দা ফাঁচ কৰিব লাগিব এই বুলি তেওঁ আহিছিল। আহি তাৰপিছত যেতিয়া তেওঁ ৰেষ্ট ল'লে, ঠাকুৰে সুধিলে যে ক'ত কি কৰে কি নকৰে। এই ধৰণে কৰোঁতে মানে তেতিয়া তেওঁ ঠাকুৰে তেওঁক কি কৰে সুধিলে, তাৰপৰা ফিজিক্সৰ এনেকুৱা কৰোঁ, তাৰ ঠাকুৰে আকৌ সুধিলে। এনেকৈ লাহে লাহে ফিজিক্সৰ যিবিলাক আছে, নিউক্লিয়াৰ ফিজিক্স হওক, মডাৰ্ণ ফিজিক্স হওক, এষ্ট্ৰফিজিক্স হওক, এই নানান ধৰণৰ বিষয়বিলাক ঠাকুৰে তাৰ লগত আলোচনা কৰিলে। তেতিয়া এনেকৈ 7 দিনমান আলোচনাৰ পিছত তেতিয়া তেওঁ দেখিলে হেৰি এই মানুহজনে এইবিলাক কেনেকৈ আলোচনা কৰিছে, মইতো ধৰ্মৰ কথা ক'ম বুলি ভাবিছিলোঁ, তো এওঁতো ফিজিক্সৰ কথাহে মোৰ লগত পাতি আছে, তো এইবিলাক তেওঁ জানিলে কেনেকৈ। তেওঁ খুব আচৰিত হৈ গ'ল মানে 5-7 দিনমান পিছত। এওঁতো মেট্ৰিকে পাছ কৰা নাই আৰু মইতো গ'ল্ড মেডেলিষ্ট, গতিকে ফিজিক্সৰ আৰু মই চিভিলৰ মানুহৰ লগত ৰিচাৰ্চো কৰি আছোঁ, অথচ এই মানুহজনে একো এইবিলাক নকৰাকৈ কেনেকৈ জানিলে কথাবিলাক। তাৰপিছত এদিন তেওঁ সেইকাৰণে সুধিয়ে পেলালে যে ঠাকুৰ মই আপুনিতো এইবিলাক একো পঢ়া নাই হেৰি কৰা নাই, তো এই ফিজিক্সৰ এই কথাবিলাক আপুনি কেনেকৈ জানিলে। তো মইতো আচৰিত পাইছোঁ এইটো। তে ঠাকুৰে অলপ পিছতে মানে ৰিপ্লাই দিলে আৰু যে আই চে হোৱাট আই চি, মানে তেওঁক জাষ্ট এইটো ৰিপ্লাই দিছে যে আই চে হোৱাট আই চি, মই যি দেখি থাকোঁ তাকে ক'ব পাৰোঁ। তাৰমানে মোৰ সন্মুখত সমস্ত উদ্ভাসিত হৈ আছে আৰু সেইবিলাক দেখি থাকোঁ মই কৈ থাকিব পাৰোঁ। তাৰমানে সমস্তখিনি মই জানো আৰু কি জানে। তেওঁ সঁচাকৈ হেৰি হ'ল, অভিভূত হ'ল, কিন্তু তেতিয়া দীক্ষা ল'ব পৰা নাই। এইকাৰণে তেওঁৰ সেই ইগ'টো আছিল যে তেওঁ খুব ডাঙৰ শিক্ষিত মানুহ, চাইণ্টিষ্ট মানুহ। তো যিয়ে নহওক আৰু এটা ঘটনা ঘটিল, সেইটো ঘটনা মানে এনেকুৱা, এতিয়া ঠাকুৰ আছে ইয়াত পাবনা আশ্ৰমত নদীৰ পাৰত ঘূৰি তেওঁৰ লগত, আৰু ঘটনাটো ঘটিলে সেই ঈশ্বৰদী ষ্টেচনত পাৰ হৈ গৈ কোনোবা গাঁও এখনত। তো ঘটনা যেতিয়া ঘটিল সেইটো মানে তেওঁ এই কথা পাতি থাকোঁতে অলপ অন্যমনস্ক হৈছিল। হওঁতে মানে এই তাৰপিছত আকৌ ক'লে যে নাই আচ্ছা বলেন তো কী বলছেন, বললে না আপনি কি অন্যমনস্ক কী হৈছিল, বোলে নহয় থাক দে তুমি কোৱা আৰু। তাৰপিছত না মই নকওঁ, আপুনি সেইটো ক'ব লাগিব কিহৰ কাৰণে আপুনি এনেকুৱা ষ্টাক আপ হৈ গৈছিলে। তাৰপিছত তেতিয়া ক'লে যে এনেকুৱা এটা গাঁওখনত মাইকী মানুহ বিধৱা মানুহ আৰু ছোৱালী থাকে, তেওঁলোকৰ অলপমান ট্ৰাবল হৈছিলে আৰু তেতিয়া তেওঁ এড্ৰেছ লৈ সেইটো ভেৰিফাই কৰিছিল। ভেৰিফাই কৰি দেখিল যে ঘটনাটো ঠিকেই, কিন্তু তেওঁ আচৰিত হ'ল যে এইটো সম্ভৱ হ'ল কেনেকৈ, ঠাকুৰ আছে মোৰ লগত ইয়াত, আৰু তাতে গৈ ঠাকুৰে কেনেকৈ এই বস্তুটো সমাধান কৰিলে। তেতিয়া মানে ঠাকুৰে কৈছে যে না আমি জানি নাই, আজ অন্য কথা বলেন। তো ঠাকুৰে মানে তেওঁ মানে নামানে এনেকৈ জানি হেৰি কৰিছিল। হ'লেও মানে এইটোতো জানে যে গড ইজ অমনি প্ৰেজেণ্ট, তেওঁ সৰ্বত্ৰ থাকে। তো যিহওক সেইটো লৈ তেওঁ মানে এইটো তেনেকৈ থাকিলে আৰু তেওঁ জানিলে যে
তেতিয়া তেওঁ এটা ধাৰণা কৰিলে যে মই ফিজিক্সৰহে পঢ়ি আছোঁ, মানে তেওঁ দেখিছে ৱেৰ ফিজিক্স এণ্ডছ মেটাফিজিক্স বিগিনছ। তাৰমানে য'ৰ পৰা য'ত ফিজিক্স শেষ হৈ গৈ তাৰপৰা অতি ফিজিক্স মানে আৰম্ভ হয় আৰু। তেতিয়া তেওঁ ভাবিলে যে মই এনে এজন মানুহ এতিয়া মই লগ পাইছোঁ যিজনে ফিজিক্সো জানে মেটাফিজিক্সো জানে। তেওঁ বৰ চিভি ৰমনটো অকল ফিজিক্সে জানে। তে যদি এই মানুহজনক এৰি মই কেনেকৈ যাওঁ? তাৰপিছত তেওঁ পাৰ্মানেণ্টলি তেওঁ থাকি গ'ল আৰু। যিহেতু এনেকুৱা বহুত মানুহে আহিছিল, পঞ্চানন চৰকাৰৰ তেনেকৈ এজন পণ্ডিত মানুহে আহিছিল, আহি আৰু কোনো ৰকমে নাযায়। ঠাকুৰে ইমান কষ্ট দিছে তেওঁক, শুবলৈ মানে কোনো বিচনা দিয়া নাই, তক্তাৰ ওপৰত শুৱে। তক্তাৰ ওপৰত শুই থকাটো তেওঁ ঠাকুৰে আহি ক'লে যে ঠাকুৰ আমাৰ একটা বালিচ হ'লে ভাল হয়তো আর কি। তেতিয়া ঠাকুরে ক'লে এই আশ্রমে এত ইটা পড়ে আছে, তুই একটা বালিচ খুঁজে পালি না? এই তেতিয়া এটা মূৰত ইটা দি শুইছিলে। ইমান কষ্ট, ইমান হেৰিৰ পৰা অহা মানুহ এজন ইমান কষ্টত থাকিও কিন্তু ঠাকুৰো এৰি নাযায়। ককায়েক আহিছিল, আগত প্ৰিন্সিপাল আছিল এখন কলেজৰ, আৰু তেওঁ খুব লাৰ্নেড মানুহ আছিল, তেতিয়া খুব পণ্ডিত মানুহ আছিল। তো ইমান হেৰি থকাৰ পিছতো ইয়াত মানে হৈছে কি তেওঁ সেই ঠাকুৰক মানে ভাবিছিল যে হেৰি উপলুঙা কৰিছিল আৰু যে ঠাকুৰক মই এক্সপ'জ কৰিম। কিন্তু তেওঁ জানিলে যে একচুৱেলি হেৰি ঠাকুৰক লগ পোৱাৰ আগতে অনন্ত মহাৰাজ বুলি একজন আছে, তেওঁক লগ কৰিহে ঠাকুৰৰ ওচৰত যাব পাৰি। তেতিয়া তেওঁ অনন্ত মহাৰাজৰ লগত কথা পাতিলে আৰু। তাৰপিছত অনন্ত মহাৰাজক মানে বহুত কিবা কিবি ক'লে, তেওঁ আহি ভৰ ভৰকৈ মাতিলে। তাৰপিছত লাষ্টত অনন্ত মহাৰাজে ক'লে যে আপোনাৰ বলা শেষ হৈছে বোলে, আমি কিছু বলি। তেতিয়া অনন্ত মহাৰাজে অলপ কিছুমান কথা কৈছিলে আৰু কি। কোৱাতে তেওঁ মানে সঁচাকৈ ষ্টাণ্ড হৈ গ'ল অনন্ত মহারাজের কথা শুনি, যে এইটা কি ভাবে তাহলে কি করতে লাগবে? তারা বললে যে দীক্ষা নিতে হবে আর কি। তাহলে কখন আসবে? বলে যখন ইচ্ছে তখনই, এখন তাৰপিছত তেওঁ সেই অনন্ত মহাৰাজৰ তাতে দীক্ষাটো ল'লে। লৈ তাৰপিছতহে ঠাকুৰৰ ওচৰত গৈছিল। তো সেই যেতিয়া ঠাকুৰে তেওঁ এটা কাম দিছিল, কি মানে চব ল'ৰা ছোৱালী যত যি আছে হেৰিৰ আশ্ৰমৰ চব বকলম মানে তেওঁলোকে একো লেখা পঢ়া একো নাজানে, এইবিলাকক মানে 3 বছৰ মেট্ৰিক পাছ কৰাই দিব লাগিব। তো যেতিয়া সেইটো ক'লে তেতিয়া তেওঁক প্ৰথমতে খুব আপত্তি কৰিছিল, এইটো কিরকম সম্ভৱ, কৰে দেখেনতো। তাৰপিছত না ঠাকুৰে এটা সম্ভৱ নহয়। তাৰপিছত আকৌ যেতিয়া আহে ঠাকুৰে কয় যে এটা শুরু করলি না? না আগে এটা তো কিরকম সম্ভব। তাৰপিছত এবাৰ ক'লে যে আগে যদি মেৰিট থাকে তাহলে করা যায়। তো ঠাকুর ক'লে মেরিট তো টিচারের থাকে। তাৰপিছত মহা সমস্যা, ঠাকুৰে যতবাৰে ঠাকুৰৰ ওচৰত যায় ঠাকুৰে সেইটোৱে সুধে আৰু। তাৰপৰা আগে কৰি দেখিলে হয়। তাৰপিছত এই ঠাকুৰে তেতিয়া আৰম্ভ কৰি দিলে আৰু। সেই সময়ত এটা ল'ৰাই তেওঁৰ ওচৰত পঢ়ি আছিল, কিবা তেওঁ মেথামেটিক্সত পঢ়িছিল নে কি পঢ়িছিল এনেকুৱা। তো সেই ল'ৰাজনে সুধিছে, ইমান পণ্ডিত মানুহ মানে তেওঁৰ ওচৰত পঢ়িছে যেতিয়া তেওঁ গম পালে আৰু ল'ৰাটোৱে। তেতিয়া তেওঁ খুলে যে মাস্টার আপনাকে কে দীক্ষা দিয়েছে, বলে শুনবে নাকি? তেওঁ ক'লে বলে হ্যাঁ এটা আমি শুনতে চাই, আপনার মতো মানুষকে দীক্ষা দেওয়া তো সহজ ব্যাপার নয়, ইমান জানে। তখন কিছু অনন্ত মহারাজ তার কত ডিগ্রি, বলে শুনবে নাকি? বলে আগে আমি শুনবো তো। বলে এলপি পাস আপনাকে দীক্ষা দিয়ে দিছে। তারপরে এইটোৱে হৈছে ঠাকুৰৰ বাহাদুৰি আৰু, যে ঠাকুৰক ধৰিলে মানুহ আমি ভাবোঁ যে খালি কিতাপ পত্ৰ পঢ়িলে জ্ঞান হয়, কিন্তু কিতাপ পত্ৰ পঢ়িলে নলেজ হয়, নহয় কিছু, কিন্তু ধ্যান কৰিলে বহুত বেছি জ্ঞান হয়। মানুহে ধ্যানৰ মাধ্যমতে আমাৰ ঋষি মুনিবিলাক যিবিলাক আছিল, ধ্যানৰ মাধ্যমতে সমস্ত তেওঁলোকে আয়ত্ত কৰিছিল। আৰু মানুহৰ এই যে চাইণ্টিষ্টবিলাকো আমি দেখিছোঁ, চাইণ্টিষ্টবিলাকৰ আগত যেতিয়া এটা প্ৰশ্ন উদয় হয় তেতিয়া ধ্যান কৰি তেওঁলোকে কৈছিল। কাৰণ কি হ'ল, এই হেৰিয়ে মণিলাল চক্ৰৱৰ্তীয়ে লিখিছিল তেওঁৰ কিতাপখনত, মানে চাইণ্টিষ্ট এজন আছিলে হেৰি কেকুলে বুলি, তেওঁ অৰ্গেনিক কেমিষ্ট্ৰিৰ চাইণ্টিষ্ট আছিল। এই কেকুলেৰ
হ'লে মানে তেওঁ বেঞ্জিনটো উলিয়াইছে C6H6 এই ফৰ্মুলাটো উলিয়াইছে, কিন্তু অৰ্গেনিক ষ্ট্ৰাকচাৰটো উলিয়াব পৰা নাই। বহুত লেবৰেটৰী টেষ্ট কৰি আছে, নাই। তেওঁ খাওঁতে বহোতে ফুৰোতে চবতে খালি বেঞ্জিন। তেওঁ ৰামধানটোৱে বেঞ্জিন। তেওঁ আৰু অন্য কথা ভাবিব নাই, খাই আছে বেঞ্জিন চিন্তা কৰি আছে। তাৰপিছত এবাৰ তন্দাৰ ভাৱত তেওঁ টোপনি হোৱা নাই, হেৰি হোৱা নাই, জাগি থকাও নাই, তন্দাৰ ভাৱত তেওঁ এটা হেৰি দেখিব পালে, এটা ষ্ট্ৰাকচাৰ দেখা পালে। আৰু তেওঁ পৰককৈ তেওঁ টোপনি ভাগি গ'ল, ভাগি আঁকি থ'লে। থোৱাৰ পিছত দেখা যায় সেইটোৱে বেঞ্জিনৰ হেৰি আৰু অৰ্গেনিক্স আছে। তে এই ধৰণৰ তাৰমানে সমস্ত মানুহ কিন্তু ব্ৰেইনতে হেৰি হয়। আমি আৰু ভাবোঁ যে বোলে পঢ়িব লাগিব, তেতিয়া পঢ়া ক্ষতি কৰি কেনেকৈ নাম ধ্যান কৰিব, এইবিলাক মানুহৰ চিন্তা। আমাৰ মানুহৰ ধ্যান কৰিলে সময় নষ্ট হ'ব, পঢ়াৰ ইমান বাকী আছে, কিন্তু সেইটো নহয়। ধ্যান যদি মানুহে কৰে আৰু সঁচাই, তেতিয়া ব্ৰেইন চেলবিলাক এক্টিভ হয়, আৰু তেতিয়া যিটো তেওঁ 10 বাৰ পৰি মুখস্থ কৰিছিল সেইটো তেওঁ 3 বাৰতে মুখস্থ কৰিব পাৰিব, এনেকুৱা কেপাচিটিও হৈ যায়। গতিকে এই ধ্যান অত্যন্ত জৰুৰী। তো এই ধ্যানৰ মাধ্যমত টোপনিও কিন্তু এই ধ্যান যদি যিসকলে কৰে তেওঁলোকে ইমান শুব নোৱাৰে, সেই ধ্যানতে তাৰ সমস্ত বডি ৰেষ্ট হৈ যায়। সেইকাৰণে তো এই পঞ্চানন চৰকাৰ দাও কিন্তু তেওঁক ঠাকুৰে ইমান টাফ জব দিছিলে। হা সেইটো নাই, গাৰুৰ কথাটো যে ক'লোঁ, গাৰু মানে কি তেওঁ তক্তাত থাকিব দিছেতো, গাৰু এটা নহ'লে মূৰটো থ'বলৈ দিগদাৰী। ককাই কৈছিল তেওঁক মানে আহি দেখি যে একেবাৰে তক্তাৰ ওপৰত শুইছে আৰু ইটা দি, তেওঁৰ খুব খং উঠিল, এতিয়া পিটন দি লৈ যাব খুজিলে। তেওঁ মানে কোনোমতে নাযায় আৰু বোলে আমি এইখানে থাকবো, হেৰি করে আমি এইখান থেকে যাব না, কারণ জীবনের সমস্ত পাওয়া আমি এখানেই পেয়েছি, তাই গতিকে আমি আর যাচ্ছি না, এই বলে তেওঁ চিরজীবন ঠাকুরের লগতে থাকি গ'ল। যি হোক, এই ধৰণে লাহে লাহে কি হ'ল যে এটাৰ পিছত এটা ঠাকুৰে বহুত অনুষ্ঠান তেনেকৈ গঢ়ি তুলিলে। তাৰপিছত এই ছিষ্টেমেটাইজ কৰিলে দীক্ষাৰ প্ৰাৰ্থনা কেনেকৈ কৰে। প্ৰাৰ্থনা অৱশ্যে পূজ্যপাত বৰদাই হেৰি কৰিছিল, ছিষ্টেমেটিক কৰিছিল। ঠাকুৰ প্ৰণাম, বৰ্মা প্ৰণাম কেনেকৈ কৰিব লাগে সেইবিলাকো ঠিক কৰিলে, আৰু যে সামূহিক প্ৰণাম যিটো সেইটো হ'ল। তাৰপিছত ঠাকুৰে এবাৰ হেৰি ক'লে যে আমাৰ কাজলদাক ক'লে, কাজলদাই এবাৰ ঠাকুৰক প্ৰণাম কৰিব আহিছিল, আহোঁতে ঠাকুৰক প্ৰণাম কৰি যাব খুজিছে, ঠিক তেনেতে ঠাকুৰে আকৌ ক'লে যে ওই তোর বৰদাকে প্ৰণাম করলি না? তাৰপিছত বোলে আগে বৰদা তো নাই, ও কলকাতায় গেছে। বলে তাতে কি হয়েছে, তোর পিড়িটা তো আছে, পিড়িতে প্ৰণাম করবি। তেতিয়াৰ পৰা তাৰপিছত ক'লে যে শোন, আমাকে প্ৰণাম করে যে বড় খোকাকে প্ৰণাম করে না, তার প্ৰণাম আমি নেই না। এই তেতিয়াৰ পৰাই কিন্তু এইটো হেৰি হ'ল যে ঠাকুৰক প্ৰণাম কৰি, বৰ্মাক প্ৰণাম কৰি, যদি বৰদাক প্ৰণাম কৰা নহয় তাহলে সেই প্ৰণাম ঠাকুৰে গ্ৰহণ নকৰে। তেতিয়াৰ পৰাই এই বৰদাৰ হেৰি হ'ল, আৰু পূজ্যপাত দাদাই এই বৰদাৰ মন্দিৰ অৰ্থাৎ আচাৰ্য মন্দিৰ এটাও সব জেগাতে ব্যৱস্থা কৰিলে, যাতে মানুহে ঠাকুৰ বৰ্মাৰ পিছত বৰদাক প্ৰণাম কৰে। কাৰণ ঠাকুৰে এই কথাটো ৰাখিবৰ কাৰণেই তেওঁলোকে কথাটো কি ধৰণে মানে হেৰি কৰে, তেওঁলোকে পালন কৰে, তাৰ এইটো জ্বলন্ত উদাহৰণ। তো যিয়ে নহওক, এতিয়া এটা সৎসংগ এটা বৃহৎ অনুষ্ঠান, আৰু এই অনুষ্ঠান সৰ্বদিশৰ আজি অকল ভাৰততে সীমাবদ্ধ নহয়, বহিৰ্ভাৰততো আমাৰ সৎসংগৰ অনুষ্ঠান মন্দিৰ আদি হৈ আছে বা আৰু হ'ব। তাই গতিকে গোটেই বিশ্বত, কাৰণ ঠাকুৰে এটা কৈছিলে যে যত আছে নগৰ আদি গ্ৰাম সৰ্বত্ৰ প্ৰচাৰ হবে এই সত্য নাম। এই সত্য নাম যদি প্ৰচাৰ হ'ব লাগে, বিশ্বত বিভিন্ন জেগাত মন্দিৰ আদি হ'বই লাগিব, আৰু বহুত জেগাত যিটো অলৰেডি হৈছেই, আৰু বহুতো এই যে আমাৰ কৰ্মীসকল বিশ্বৰ বিভিন্ন জেগাত হেৰি কৰিছে, আৰু তেওঁলোকে দীক্ষা দি লাহে লাহে ঠাকুৰৰ ভাৱধাৰা প্ৰচাৰ কৰি গোটেই বিশ্বতে একদিন আমাৰ ঠাকুৰৰ ভাৱধাৰাটো প্ৰচাৰ হ'ব। গতিকে মই আৰু আজি ইমানতে সামৰোঁ, এইখিনিকে ক'লোঁ, আৰু আটাইকে মই শুভেচ্ছা জনাইছোঁ, আৰু লগতে জয়গুৰুৰ ৰাহ জনাই মই এইখিনিতে মোৰ আলোচনা আজি এইখিনিতে সামৰিছোঁ।
জয় গুৰু।